আহি গ'ল সোণাৰী 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 এটো ধুনীয়া ধুনীয়া সোণৰ দৰে ছোৱালী পোৱা যায় তাকে কয় সোণাৰী সোণাৰী সোণাৰীৰ পৰা এজনী ছোৱালী লৈ যায় বিয়া পতাৰ কাৰণে মই তাকে এইখিনি লাইন মাৰি আছিলো সোণাৰীৰ পৰা ছোৱালী এজনী লৈ যাবি কিছুমান চেনেলক ইমান বেয়া পাওঁ নহয় এটা মিছা কথাকে সঁচা কথা কৈ দিয়ে আৰু ইমান বাৰে বাৰে বজাই ইমান বাৰে বাৰে কৈ থাকে নহয় কিবা অশান্তি লাগে যে নহয় বাৰু মানে মই মানে গোটেইখিনি চেনেলৰ কথা কোৱা নাই দে কিছুমান ভয় লাগিছে নেকি শ্ৰদ্ধাৰ দৰ্শক মণ্ডলী চকুৰ পানীৰে নহয় জীৱন জীয়াই থাকিবলৈ হাঁহিৰ প্ৰয়োজন আমি ভাল পাওঁ অসমীয়াৰ মুখৰ মিচিকীয়া হাঁহি অসমবাসী ৰাইজৰ লগত থাকোঁ আমি হাঁহি ধেমালি কৰি আৰু মঞ্চত অসমৰ অপৰিণতিক কৌতুক গোষ্ঠী মাঘ ফাগুন চ'ত একেলগে সহযোগ কৰিব বোলো কি খবৰ বঢ়িয়া বঢ়িয়া মই ভবাই নাছিলো ইমান জলদি আছে আকৌ এবাৰ বোলো ভালনে খুৰী ভালে আছেনে খুৰী নাই মই আহিলো ৰমেন তামুলী নেখাও কিন্তু আজি লুচি মুড়ি আছে যদি আনক গাখীৰ আৰু মুড়ি তাকে খাই লৈ যাওঁ গুৱাহাটী গণেশগুৰি হ'ব কিমান যাওঁ কিমান পুৰি খাওঁ আরে মই প্রোগ্রাম করব মই খুৰীৰ লগত কথা আছে আৰু এই খুৰাবিলাক কি হ'ল হে তেৰি মই খুৰীৰ লগত কথা আছে খুৰীৰ লগত মোৰ বেলেগ সম্পৰ্ক এটা আছে আৰু খুৰাবিলাকৰ লগত তো খুৰাবিলাকৰ লগত সম্পৰ্ক নাই সম্পৰ্ক হ'ব যদিহে মোৰ এটা শৰ্ত মানি লয় কি শৰ্ত না মানে আচল কথাটো হ'ল কি মই খুৰীহঁতৰ লগত মোৰ ব্যৱসায় চলে মানে কাপোৰৰ ব্যৱসায় কৰোঁ যে মানে মহিলা কাপোৰ ব্যৱসায় কৰোঁ এই লাগিব কাপোৰ মেখেলা চাদৰৰ লগত ব্লাউজ ফ্ৰী ৰচোন খুৰা ককাইদেউ দাদাহঁতে যেতিয়া মেখেলা চাদৰ পিন্ধিব তেতিয়া মই খুৰাহঁতক মই ভাল পাম আকৌ কি কৈছে আচ্ছা তই যে এনেকৈ মাতক কিয় হা বৰ দুখ লাগিল কিয় সেই কথাষাৰ সুধি দিয়াৰ লগে লগে মোৰ বহুত কথাই মনত পৰি গ'ল কিয় মই একেবাৰে কেঁচুৱা অৱস্থাতে মোৰ মাক হেৰুৱাইছিলোঁ মাক ঢুকাইছিলোঁ আৰু সেইদিন ধৰি মই আমাৰ কেতেকীৰ গাখীৰ খাই খাই ডাঙৰ হৈছিল কেতেকী মানে তহঁতৰ ঠাইজনী নহয় জানো নহয় আমাৰ ঘৰৰ ফাফৰে খোৱা কলি ছাগলীজনীৰ নাম কেতেকী ভাগ্য ভাল তই গৰুৰ গাখীৰ নাখালি নহ'লেতো তই মাতিলি হয় ইমান ঠাট্টা নকৰিম মই কৈ দিলোঁ তোলা খং উঠিব জোতা খুলি মুজাই পোৱা মই কৈ দিলোঁ আৰু মই চাই থাকিম একদম কথা নহয় ইমান ধুনীয়াকৈ প্ৰগ্ৰেমটো আৰম্ভ কৰিব ওলাইছিলোঁ তো ঠিক আছে মই মোৰ পৰিচয়টো দিওঁ নে কি কয় অকল মই মোৰ পৰিচয়টো দিওঁ না তো ঠিক আছে মোৰ নাম পেপুৱা নহয় মই ভতুৱা খোৱা বস্তু দেখিলে কিয় হৈ যাওঁ বাৰু মই খকুৱা হোৱা নাই মোৰ বিয়া আছে নেকি সোণাৰীত যাৰ লগত কৰিম মই অলপ হিয়া দিয়া নিয়া হৈ ভাল পালে ডেকা ল'ৰা টমটম ৰিক্সাত উঠাই পলাই নিবা মৰমতে মোক মাত দিবা পেটলা 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 ছোৱালী ফুটি গ'ল ভাল পালে ডেকা ল'ৰা টমটম ৰিক্সাত উঠাই পলাই নিবা মৰমতে মোক মাত দিবা পেটলা পেটলা পেটলা
কি নাম দি মাতিম মাতিম তোমাক মৌমিতা তুমি মোৰ কামনা তুমি মোৰ বাসনা তুমি মোৰ জীৱনৰ একমাত্ৰ সাধনা আহা মৌমিতা এটা চুমা দিয়া না চুমা লাগে ইমান অসভ্য মানুহ তই আৰু তোক ইমান ধুনীয়াকৈ দাদাসকলে মাতিছে ইয়াত প্ৰগ্ৰেম এটা কৰিব তই প্ৰগ্ৰেমটো কৰিব বাদ দি তই ফাল্টু এইবিলাক কৰি আছ তাত মই যে সোণাৰীৰ পৰা এজনী ছোৱালী লৈ যে বিয়া পতাৰ কাৰণে মই তাকে এইখিনি লাইন মাৰি আছিলোঁ হা সোণাৰীৰ পৰা ছোৱালী এজনী লৈ যাবি বিয়া পাতিব আৰে তইতো বিয়া পতা হয় মই গুৱাহাটীতহে বিয়া পাতিছোঁ মই গুৱাহাটীত পাতিছোঁ নগাঁৱত পাতিছোঁ তেজপুৰত পাতিছোঁ শিৱসাগৰৰ পৰা পতা নাই সেইকাৰণে ইয়াৰ পৰা এজনী লৈ যাম বুলি ভাবিছোঁ মানে কি এইটো মানে গুৱাহাটীত পাতিম অমুকত চা আজিকালি চৰকাৰে আমাৰ মহিলাবিলাকৰ কাৰণে কিমান আঁচনি দিছে কিমান দিছে হয়নে নহয় এই তোৰ মাজনী মামনি শগুনি অৰুণোদয় অমুক তমুক তহুক হয়নে নহয় এজনী মাইকী মানুহে মাহেকত মোটামুটি ৩-৪ হাজাৰ টকা ইনকাম কৰে গতিকে তোৰ লগত যদি 5জনী মাইকী থাকে কিমান হ'ব 15,000 টকা তই বহি বহি খাই থাক বুজিছা নাই বঢ়িয়া এইটো ক্ষেত্ৰত কিন্তু আমি চৰকাৰৰ বাবে এটা হাত তাবৰি দিবই লাগিব যে আঁচনি দিছে আৰু আমাৰ পুৰুষবিলাকক বহি বহি খাব দিছে আৰু এতিয়া বাচ্চাটো জন্ম হ'লে বাচ্চাটো জন্ম চৰকাৰে পুহিব তোৰ মাত্ৰ এটাই কাম তই বিয়া পাত আৰু ল'ৰা ছোৱালী জন্ম দে বাকী চৰকাৰৰ ওপৰত এৰি দে বঢ়িয়া এটা হাত তাবৰি দিব লাগিব তাৰ কাৰণে টেলেণ্ট লাগিব তই যদি এইটোত ইণ্টাৰভিউ পাছ কৰিব বিচাৰিছ তোক মই কেইটামান প্ৰশ্ন সুধিম তই সলসলকৈ উত্তৰ দিবি আচ্ছা ঠিক আছে কৈ যা এই যে বৰষুণ যে দিয়ে বৰষুণ যে দিয়ে বৰষুণ দিলে বিজুলী মাৰে বিজুলী মাৰিলে পোহৰ হয় এটা পোহৰ হয় সেই পোহৰটো হয় কিয় হোৱাই আৰে সেইটো মেঘে খুন্দা খায় খুন্দা খায় ভালকে ক আৰে ভালকৈ কৈ আছো কি ভাল শুন বৰষুণ কোনে দিয়ে মইতো নিদিওঁ বৰষুণ দিয়ে বৰুণ দেৱতাই আচ্ছা বৰুণ দেৱতাৰ হাতত ইমান ডাঙৰ এটা টৰ্চ থাকে সেই যে বগা পোহৰটো যে দেখিছ যে তেখেতে টৰ্চ মাৰি চাই ক'ত পানী পৰিছে ক'ত পানী পৰা নাই য'ত পানী পৰা নাই তাতে গিৰমিৰকে পানী পেলাই দিয়ে আৰু আছে শুন কি আছে তিনিটা জেঠি এনেকৈ ঘূৰি আছিল পিলপিল পাৰাকৈ ঘূৰি আছিল তিনিটা জেঠি ঘূৰি আছিল তলৰ পৰা এজনে এনেকৈ ঢোল মাৰি দিলে এই জেঠিকেইটা মাটিত সৰি পৰিল হোৱাই মানে ওপৰত ঘূৰি আছিলতো তাৰ পাছত তলত পৰিল সৰি পৰিল কিয় হোৱাই ভূমিকম্প কি হ'ল ভূমিকম্প অহা বুলি ক'লি যে জেঠি পৰি গ'ল যে মূৰ্খ মই কিয় ক'লাইছোঁ গম পাইছ নাই কিয় ভূমিকম্প আহিলে মোৰ পেটৰ হেঁচাত কিমান মানুহ মাৰা যাব এইটো মইহে জানো এই তিনিটা কিয় সৰি পৰিছিল জানা নাই কিয় এইটো কিহৰ বতৰ এইটো বহাগৰ বতৰ বহাগৰ বতৰত অকল আমাৰ মনটোও ৰঙীয়াল হৈ নাথাকে জীৱ জন্তু পোক পৰুৱাৰ মনটোও ৰঙীয়াল হৈ থাকে সেই তলৰ পৰা যেতিয়া ঢোল মাৰি দিলে তিনিটা বিহুৱতী আছিল জানো বোলে এনেকৈ দিছে তিনিটা জেঠি মাটিত হৈ পৰিছে আচ্ছা ঠিক আছে বাৰু যিহেতু আমাক ককাইদেউহঁতে মাতিছে বিহুখন পাতিব তো আমি বিহুখন আৰম্ভ কৰোঁ নে কি কওঁ মই কিন্তু ইংলিছতহে ক'ম আই ন' ভেৰি মাছ ইংলিছ ইন পিতৃভাষা ইজ ফাদাৰ লেংগুৱেজ আই ন' ইট ইংলিছত নহ'ব নহয় এইটো অসমীয়াত হ'লে ভাল হয়তো আই ন' পিতৃভাষা ফাদাৰ লেংগুৱেজ ইজ ভেৰি ইম্পৰ্টেণ্ট আচ্ছা ঠিক আছে ইংলিছত কবিতো ঠিক আছে ধুনীয়াকৈ কৈ তো মই যেনেকৈ ক'ম সেনেকৈ কৈ যাবি মই যেনেকৈ ক'ম সেনেকৈ কৈ যাবি হয় নেকি দে হ'ব আচ্ছা তই যে ইংলিছত ক'ম বুলি কৈছ তই ইংলিছত কিমান পাকৈত মই বহুত জানো আই ন' আচ্ছা ঠিক আছে তই মোক কচোন যে ছোৱালীজনী তলত থিয় হৈ আছে ছোৱালীজনী তলত বহি দিব লাগে হেই বহি দিব নালাগেতো ছোৱালীজনী তলত থিয় হৈ আছে এইটো ইংৰাজীত অনুবাদ কৰ ট্ৰেন্সলেশ্যন কৰ ছোৱালীজনী তলত থিয় হৈ আছে তাই চাগে পাইলছ হৈছে সেইকাৰণে চকী আছে যে বহিব পৰা পাইলছ আছে কাৰণে বহা নাই নেকি তাইৰ কি বেমাৰ আছেতো আমাক নালাগেতো তাইৰ কি পাইলছ আছে তাইৰ কি আছে সেইটো নালাগে আচ্ছা ছোৱালীজনী তলত থিয় হৈ আছে এইটো ইংৰাজীত ট্ৰেন্সলেশ্যন কৰ কবিগে নাই কৈ আছো ছোৱালীজনী তলত থিয় হৈ আছে ইংৰাজীত ছোৱালীজনী তলত মিছআণ্ডাৰষ্টেণ্ডিং ছোৱালী মানে আছে মিছ আণ্ডাৰ মানে আছে তলত থিয় হৈ আছে মানে কি ষ্টেণ্ডিং ছোৱালীজনী তলত থিয় হৈ আছে মিছআণ্ডাৰষ্টেণ্ডিং মাথা খাই দিব ভাই জুলুলাই দিছো না আচ্ছা ঠিক আছে তই কিমান ইংৰাজী জানা মই গম পাইছো গতিকে মই যেনেকৈ ক'ম তই সেনেকৈ কৈ যাবি আচ্ছা হ'ব ঠিক আছে তো ডিয়াৰ লেডিজ এণ্ড জেণ্টেলমেন কি লেডিজ এণ্ড লেডিজ আই লাভ লেডিজ কি আহিলে লাভ লেডিজ মই লেডিজ ভাল পাওঁ বিয়া পাতিম না আচ্ছা ঠিক আছে তই যদি লেডিজ ভাল পা তই মোক কচোন নাৰী কেই প্ৰকাৰৰ 4 প্ৰকাৰৰ কেনেকুৱা ৰিফাইনাৰী
ৰিফাই নাৰী পিছপিনে নাৰী এটা আছে ৰিফাইনাৰী আছে ভেটে নাৰী ভেটেনাৰী কুকুৰ মেকুৰীৰ লগত নাৰী আহি গ'ল সোণাৰী সোণাৰী ইয়াতো নাৰী ধুনীয়া ধুনীয়া সোণৰ দৰে ছোৱালী পোৱা যায় তাকে কয় সোণাৰী আৰু এটা হৈছে অৰ্ডিনাৰী সেইটো হৈছে তই আৰু তই হৈছে মষ্ট অৰ্ডিনাৰী কি বাট যেনেকৈ কম সেনেকৈ কৈ যাবি আচ্ছা কবি ডিয়াৰ লেডিজ এণ্ড জেণ্টেলমেন মোৰ লেডিজ কেঞ্চাৰ আছে ভাই লেডিজ ইমান ধুনীয়া ধুনীয়া ডেকা ল'ৰাবিলাক আছে এবাৰ চাই লচোন এই দাদাসকলক চাই ল এই দাদাক চাই কিমান ধুনীয়া কি ধুনীয়া হাঁহি আছে এবাৰ চাই ল দে হ'ব দে কবি হে দাদাক চাই কবি পুৰা দাদাৰ ফালে চাই কবি ডিয়াৰ লেডিজ এণ্ড জেণ্টেলমেন এইটো লেডিজ নেকি দাদাৰ মুখখনো লেডিজ লাগিছে আমাৰ মই যেনেকৈ কবি তেনেকৈ কবি মাথা গৰম নকৰিবি এইবাৰ লাষ্ট Dear ladies and gentlemen বেছি হৈছে নেকি একশৰ মাৰি দিওঁ নেকি বায়ে দিওঁ একেবাৰে চৰটা পুলিচ বাপৰে বাপ ৰাম কিবাকে পলাল দিয়ক যিয়ে নহওক বাৰু ৰাইজসকল কিবাকে আৰু কোনো মানে অঘটন নহ'লে হ'ল তো কি খবৰ ৰাইজসকলৰ কি খবৰ অকণমান পলম হ'ল আজি যিয়ে নহওক আজিকালি সকলোৰে হাতে একো একোটা কি থাকে মোবাইল হয়নে নহয় আৰু প্ৰত্যেকেই পাৰিলে একোটা ডিজিটেল ক্ৰিয়েটৰ তো আমাৰো তেনেকৈ এটা ফেচবুক পেজ আছে আপোনালোকে যদি ফেচবুকত চাৰ্চ কৰে মাঘ ফাগুন চ'ত অসম তো আপোনালোকে আমাক তাত সদায় দেখা পাব আমি তাত মানে বিভিন্ন ধৰণৰ অনুষ্ঠান তাত কৰি থাকোঁ তো আজি আমি আপোনালোকক দেখাম আমি সেই পৰ্টেল যিটো আমাৰ চেনেল আছে সেই চেনেলটোত আমি এটা নিউজ বনাইছোঁ আৰু আজিকালি বিগ ব্ৰেকিং নিউজবিলাক কি ধৰণে হয় আৰু সেয়ে আমি আপোনালোকক দেখাম নমস্কাৰ এয়া বাতৰি পৰিছোঁ আপোনালোকৰ জোৱাই চেনেলৰ খুৱাই আজিৰ প্ৰধান বাতৰিকেইটা হৈছে এইখিনিতে আপোনাক দিব বিচাৰিছে বিগ ব্ৰেকিং নিউজ যে সোণাৰীত এজন নেতাই খালে চৰ হয় নয়ন হয় আপুনি শুনি আছে আমি আপোনাক লাইভ বিচাৰিছোঁ নয়ন আপুনি ক'ত আছে হয় ষ্টুডিঅ' হয় মানস মই বৰ্তমান ষ্টুডিঅ'ত আছোঁ আৰু মই আজি ৰাইজক ক'ব বিচাৰিছোঁ যে সোণাৰীত খালে এজন নেতাই এটা চৰ কিন্তু কেনেকৈ খালে চৰ আৰু কি হৈছিল আহক আমি আপোনালোকক লৈ যাওঁ পোনে সেই সোণাৰীৰ সেই বহাগী উৎসৱৰ সেই মঞ্চলৈ এজন নেতাই খালে চৰ কেনেকৈ খালে চৰ এইবাৰ মন কৰক এইজন নেতালৈ মন কৰক এইজন এই ৰঙা চিন পৰিহিত এইজন নেতাই খাইছিল এটা চৰ কিন্তু কেনেকৈ খাইছিল চৰ এইবাৰ মন কৰক এইগৰাকী নৃত্যশিল্পীলৈ মন কৰক এয়া ৰঙা চিনেৰে তেওঁ দৌৰাই ফুৰিছে আমাক এই ৰঙা চিনৰ ভিতৰত থকা এইগৰাকী নৃত্যশিল্পীৰ এই হাতখনৰ এই ৰঙা চিনৰ মাজত দেখি থকা এই হাতখনেৰে এইজন নেতা এই দাঁত নিকটে হাঁহি থকা এই নেতাজনৰ গালত পৰিছিল এটা চৰ কিন্তু কিয় খালে চৰ আচলতে এই ৰঙালী বিহু সন্মিলনীত এখন সাংস্কৃতিক অনুষ্ঠান চলি আছিল আৰু এই নৃত্যশিল্পীগৰাকীয়ে তাত নৃত্য পৰিৱেশন কৰি আছিল আৰু তেতিয়াই ঘটিছিল সেই ঘটনাটো আহক চাওঁ হয়তো আপোনালোকে লক্ষ্য নকৰিলে কেনেকৈ পৰিছিল চৰ আহক আমি আপোনালোকক আকৌ এই দৃশ্যটো অকণমান শ্ল' কৰি দেখাই আছো জেলেঙনি গাঁৱৰ এই ধৰণে
নেতা ঈশ্বৰ এইবাৰ আমি এই শ্ব'টো আপোনালোকক ফিক্স কৰি দেখুৱাম জেলেঙনি গাঁৱৰ এয়া আপোনালোকে ভাবিছে এই ফ্ৰেমটো লৰিছে কিয় কিন্তু যেতিয়া এটা চূড়ান্ত ফ্ৰেম এই ধৰণে ষ্টপ কৰি দিয়া হয় বন্ধ কৰি দিয়া হয় তেতিয়া সেই ফ্ৰেমটো এই ধৰণে কঁপি উঠে তো আহক এইবাৰ আমি আকৌ দেখাম স্পীডত কি ধৰণে খাইছিল এইজন নেতা ঈশ্বৰ এয়া 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 এইজন নেতাই খাইছিল মাত্ৰ এটা চৰ কিন্তু আমাৰ চেনেলত আমি ৰাতিপুৱাৰ পৰা গধূলিৰ পৰা কালি ৰাতিপুৱালৈকে যেতিয়ালৈকে আমাৰ হাতত আৰু এটা বিগ ব্ৰেকিং নিউজ আহি নপৰে তেতিয়ালৈকে আমি এইজন নেতাক চৰিয়াই থাকিম এইখিনি আমি উল্লেখ কৰিম যে ইমান সময়ে কৈ থকা এইজন নেতা এওঁ কোনো ৰাজনৈতিক দলৰ নেতা নহয় এওঁৰ নাম নেতা কলিতা এইখিনিতে আমি আকৌ নৃত্যশিল্পীগৰাকীৰ ওচৰলৈ আহিছোঁ বাইদেউ ঈশ্বৰৰ মোৰ চুৰিখন ক'ত পৰি আহিলে বাৰু ঈশ্বৰৰ পৰি আহিলে পাই নাচি থাকোঁতে নহয় মানে আপুনি ডাইৰেক্ট মানে চৰিয়াই দিলে যে আকৌ আচলতে কি জানানে মই নাচোঁতে মোৰ একেবাৰে হুচ নাইকিয়া হৈ যায় জানানে বেহুচ হৈ যাওঁ আৰু সেইকাৰণে তেনেকুৱা হৈ গ'লগৈ আৰু আপোনালোকক মই কিছুমান চেনেলত ইমান বেয়া পাওঁ নহয় এটা মিছা কথাকে সঁচা কথা কৈ দিয়ে আৰু ইমান বাৰে বজাই ইমান বাৰে কৈ থাকে নহয় কিবা অশান্তি লাগে যে নহয় বাইদেউ মানে মই মানে গোটেইখিনি চেনেলৰ কথা কোৱা নাই দে কিছুমান চেনেলৰ কথা নহয় মানে টিআৰপিৰ কথা আছে বাইদেউ আপুনি টিআৰপি হ'ল বুলি ইমানকৈ একেটা কথাকে বজাই থাকিব লাগে নেকি নহয় বাৰু নহয় আচ্ছা হেৰি বাইদেউ আচ্ছা আপুনি ইয়াত মানে কেনেকৈ আহিলে আপুনি ঈশ্বৰৰ আকৌ সুধিছে নাই এই জহনী মৰাটোৰ কথা কৈছে এই প্ৰশান্ত দত্ত এই জহনী মৰাটোৰ কাৰণে হ'ল চব এই প্ৰশান্ত দত্ত লগত যে আছে সেই দিলীপ বৰা দিলীপও আছে লগত কাৰণে তেওঁলোকে মানে মোৰ লগত ফেচবুকত চিনাকি হ'ল মানে ফেচবুকত মই আকৌ বিউটি প্লাছ দি ফটো মাৰো যে মোক ধুনীয়া দেখি পাইছিলে এতিয়া মোক দেখি মৰাকেইটাই চাওঁতেই নোলোৱা হ'লে বিউটি প্লাছৰ কামাল দেখিছে ক'লে গ'ল মৰাটো জহনী মৰাটো এতিয়া মোৰ চাওঁতেই নোলোৱা হ'ল ঠিকছে আচ্ছা হ'ব মৰাটো আচ্ছা বাইদেউ হেৰি আপোনাৰ নামটো কি আছিল বা ৰমণী আচ্ছা ৰমণী তামুলী আচ্ছা ৰমণী তামুলী কোঁৱৰ ৰমণী তামুলী কোঁৱৰ গোহাঁই ৰমণী তামুলী ইমান দীঘল নাম যে এই আমাৰ মা যিহে মৰম বিলাই ভাল পাইছিলে আকৌ আমাৰ পিতাই তামুলী লিখিছিলে আকৌ আমাৰ পিতাই আকৌ বেছিকৈ মদ খাই দিলে বেছিকৈ মদ খালে বোলে বেয়া মানে পেটটো ফুলি পিনি পিতাই মৰি থাকিলে কোঁৱৰ আংকুলক আহিছিলে কোঁৱৰ আংকুলত আকৌ মায়ে অকণমান মিলামিলি হ'ল আৰু কোঁৱৰ আংকুলো কম নেকি কোঁৱৰ আংকুলে বিয়া হ'ল আকৌ সেইকাৰণে কোঁৱৰ টাইটেলটো লিখিছোঁ তাৰপিছত আকৌ গোহাঁই আংকুলো কম নেকি মানে কোঁৱৰ আংকুলো হাই প্ৰেছাৰ হয় নহয় আজিকালি প্ৰেছাৰ হৈ পিনি প্ৰেছাৰ ষ্টক হৈ ঢুকাই থাকিলে গোহাঁই আংকুলে চান্সটো ল'লে আৰু